মানে গাইছ এতিয়া আমি নদীত মাছ মাৰিবলৈ গৈছিলোঁ নলা এটাত। সেইজনী মানে ফিচাৰী মাছ হয়। এতিয়া মানে নদীত মাৰিব যাওঁতে আমি নেটত দিছিলে আৰু সৰু সৰু মাছ অলপ পালোঁ। এয়া এজনী পালোঁ আৰু দুজনীমান আছিলে গ'লগৈ। এইবোৰ চবৰ বানপানীতে যোৱা ফিচাৰী মাছ হয়। আৰু আপোনালোকে দেখিছেনে এই মাছজনী দেখিছে? যেনে প্ৰায় 2 কেজি 2.5 কেজিমান জোখৰ হ'ব বাহু মাছ। কিছুমান জেগা কয় ভকুৱা মাছ বুলি কয়, আমাৰ ইয়াত এইটো বাহু মাছ বুলি কয়। এতিয়া মাৰি মেলি আনিলোঁ আৰু এতিয়াতো চব এখন ফিচাৰী মাছ বানপানীতে তলা কবাৰ ওলাই যোৱা মাছ হ'ব। বাহু মাছ আমি 4-5জনী মানে মাৰিছিলোঁ মানে, আৰু সৰু সুৰা মাছ পালোঁ সেইখিনি। আপোনালোকে দেখিছে নহয়, আজি আমি সন্ধিয়া টাইমত মানে মাছ ধৰিবলৈ গৈছিলোঁ আমাৰ ইয়াৰ নদী কিনাৰতে থকা নলা এটাত। মানে সেই নলাটো হ'ল আমাৰ পথাৰৰ পৰা যিবোৰ পানী জাম হৈ ওলাই যায়, আৰু সেই নলাটোতে আমি ধৰোঁ মাছ। সৰু সুৰা মাছ পোৱা হয়, সেইখিনি আপোনালোকে দেখিছেনে? প্ৰায় সৰু মাছ 1 কেজিমান জোখৰ পোৱা হৈছিল, আৰু লগতে এটা বাহু মাছ পালোঁ 2-3 কেজিমানৰ। আৰু সন্ধিয়া টাইমত আমি মানে প্ৰায় মাছ ধৰা হয়, সদায় নহয় মানে মাজে মাজে। আৰু যিহেতুকে মাছ এতিয়া মাৰি হৈ গ'ল, এতিয়া ভাগ বিটাই আছে। বিটাওঁতে মানে এবাৰ বিটোৱা হৈ গ'ল, মানে 4 ভাগ বিটাই দিলে। মানুহ আছিলে 5জন, বিটাব লাগিছিলে 5 ভাগ, বিটালে 4 ভাগ। সেইকাৰণে আকৌ প্ৰথমৰ পৰা মানে মাছ বিটোৱা কাম আৰম্ভ কৰি দিছে। দেখিছে আপোনালোকে, এবাৰ বিটাই আকৌ নেক্সটবাৰ বিটাবলগীয়া হৈছে, মানে এজন মানুহক পাহৰি থাকিলে। আৰু এইফালে লগতে দেখিছেনে আপোনালোকে, বাহু মাছ বুলি কৈছিলোঁ, এইটো কাটি মেলি চফা কৰি আনিলে আৰু এখন মাছো বিটাই আছে লগতে। আৰু মই ভিডিঅ' কৰি আছোঁ আপোনালোকক অকণমান দেখাওঁ বুলি। বোলে ভিডিঅ' নকৰিবি কৈ আছে, মই কৰি আছোঁ এইবোৰ ভিডিঅ' কৰি মেলি আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ। যিহেতুকে এইকেইদিন বৰ বিশেষকৈ ভিডিঅ' দিয়া নাই, আৰু এনে ভাবিলোঁ আজি মাছ ধৰাকৈ ভিডিঅ' এটা কৰি দিওঁ আৰু আপোনালোককো অকণমান দেখাওঁ, আপোনালোকে চাই ভাল পাব বুলি ভিডিঅ' এটা কৰি ল'লোঁ। দেখিছে আপোনালোকে, বাহু মাছ এপিচকৈ বিটাই আছে। মানে এবাৰ সিহঁতৰ বিটোৱাত খেলি মেলি হ'লেই, আকৌ নেক্সটবাৰ খেলি মেলি হ'ব বুলি আৰু ধুনীয়াকৈ এপিচকৈ দি যাব আৰু চবকে, যাতে চবেই সমজুৱাকৈ মাৰিছে, কোনেও বেয়া নাপায় মাছ ভুল লগতে, নহ'লে মনত দুখ পাব পাৰে। আৰু এতিয়া আৰু বিটাই মেলি আৰু চবেই নিজৰ ঘৰাঘৰিকৈ যাবগৈ। আৰু সন্ধিয়া টাইমত মই আৰু ভিডিঅ' কৰি আছোঁ, দেখাই আছোঁ আপোনালোকক ভিডিঅ' কৰি মেলি। এই আপোনালোকে দেখিছে আমাৰ গাঁৱৰ পৰিৱেশ, মানে আমি যিকোনো বস্তু বিচাৰিলে ফ্ৰীকৈ পোৱা হয় বুলি ক'ব লাগিব। এতিয়া মাছ ধৰিলোঁ, এইখিনি মাছো ফ্ৰীকৈ পালোঁ বুলি ক'ব লাগিব। আৰু যি বিচাৰে আৰু ঔটেঙা, ঢেকীয়া, কচু আমাৰ বিচাৰিলে হ'ল, চব বস্তু পোৱা হয়। আৰু আমাৰ এইবোৰ জেগাত খুব বেছিকৈ মাছ ধৰিলে পোৱা হয়, মানে প্ৰায় সংখ্যক মানুহে, বহুত দূৰৰ মানুহে আহি আমাৰ এই নদীখনত মাছ ধৰেহি। মানে এতিয়াও আজি কেইদিনমান আগতে আমাৰ এৰাহুটিটা আছিলে, এৰাহুটিটো বহুত হাজাৰ মাছ ৰ'দত মৰি গৈছে, আৰু সেইবোৰত মাছ কিছু ৰাইজে ধৰি ঘৰলৈ